Good morning everyone. কি খবৰ আপোনালোকৰ? জয়শ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ মিনি কিচেনটোৰ পৰা। আজি মানে কি তিল পিঠা বনাম আৰু তিল পিঠাটো মিক্সাৰ গ্ৰাইণ্ডাৰত কৰি পেলাই বনাম। তো বহুতে কয় যে মিক্সাৰ গ্ৰাইণ্ডাৰত পিঠাগুড়িটো খুন্দিলে তিল পিঠা নহয়, আঠা নহয়। তো এইটো মানে তিল পিঠাটো হৈ নুঠে, ভাঙি যায়। তো মোৰো প্ৰথম অভিজ্ঞতা হয়। তো মানে এতিয়া ঘৰত নাই বাৰু, ঘৰৰ পৰা দূৰত আছোঁ। প্ৰথম মানে এইটো কাম কৰিম কাৰণ বিহুৰ পিঠা মায়ে বনায়, তিল পিঠা, ঘিলা পিঠা এইবোৰ মায়ে বনায়। গতিকে আজি প্ৰথম মানে মাৰ লগত কথা পাতিলোঁ কেনেকৈ কৰিব লাগে, কি কৰিব লাগে সেইখিনি ভালকৈ জানি বুজি ল'লোঁ। এতিয়া কি হয় নাজানো, চাউলটো তিয়াই লৈছোঁ। মায়ে কৈছে মানে যোৱা বছৰৰ চাউল হয়, গতিকে এইটো 1 ঘণ্টাৰ ওপৰত তিয়াব লাগিব। তো ইমানখিনি হৈ গ'ল, তিয়াই দিলোঁ। 1 ঘণ্টাৰ পাছত মই এইখিনি টুকি দিম আৰু ভাল হওক বেয়া হওক আপোনাৰ লগত শ্বেয়াৰ কৰিম। যি হওক মানে যদি পিঠাটো হৈও উঠে তেতিয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু যদি পিঠাটো ভাঙিও যায় তেতিয়াও আপোনালোকৰ লগতেই শ্বেয়াৰ কৰিম। মানে মোৰ কাৰণে এইটো প্ৰথম অভিজ্ঞতা আৰু কি হয় মই বহুত এক্সাইটেড হৈ আছোঁ। পিঠাটো হ'ব নহ'ব যি হওক আৰু ঠিক আছে, চাই যাবচোন বাৰু মোৰ লগতে আপোনালোকেও হয়নে নহয়। তো চাউলটো মই ভিজাই ল'লোঁ, তাৰ পাছত টুকি মেলি আপোনালোকৰ লগত মই দেখাম আৰু তাৰ পিছৰ পৰ্যায়খিনি। যিহেতু আজি ছানডে আৰু চাউল ভিজোৱা সময়খিনিতে মই অলপ মোৰ নিজৰ যিমানখিনি কাম কৰিব লগা আছে সৰু সুৰাকৈ হ'লেও কৰি ল'লোঁ। কাপোৰ জাপি ল'লোঁ, তাৰপাছতে আপোনাৰ ঘৰ সাৰিলোঁ, ঘৰ মুচিলোঁ। সেইখিনি বাৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, গতিকে সিমানখিনি কাম নেদেখুৱাব বাৰু। গতিকে অলপ ৰুমটো চাফ চিকুণ কৰি সেইখিনি সময়তে কৰি ল'লোঁ। তাৰপাছত এয়া চাউলখিনি টুকিবলৈ কাপোৰ এখন পাৰি ভালকৈ তাত চাউলখিনি দি দিলোঁ আৰু এতিয়া মই চেপিবলৈ ধৰিছোঁ। একদম পূৰা হাতেৰে জোৰকৈ টানি টানি চেপিছোঁ যাতে পানী অলপো ৰৈ নাযায়। টাইমৰ কাৰণে মই ৰ'দত দি দিছোঁ যাতে পানীটো সোনকালে টোপ খাই যায়। কিন্তু নাজানো দিব লাগে নে নালাগে, মোৰ নিজৰ মতেহে দিলোঁ দেই, গম নাপাওঁ আৰু। মানে বহুত বেছি থেপথেপীয়া নিচিনা হৈ আছিলে, এটা হোৱা নাছিলে মানে। এই দেখিছেনে চাউলটো? এয়া পিঠাগুড়ি বাকি দিছোঁ আৰু দেই। ভগৱান ভালে কুশলে তুমি যাতে পিঠাকেইটা উঠি যোৱা আৰু। বেছি আকৌ ডেপকৈ দিলে বেয়া নহয়, আঠা আছে দেই, গোটা গোটা হৈ গৈছে। কম পিঠা খোৱাটোহে সহজ, বনোৱাটো কিন্তু বহুত টান দেই। প্ৰথমতে পিঠাগুড়িখিনি বহুত বেছি ভাল হ'ল, একদম মিহি মিহি। ছেকেণ্ড টাইমত যেতিয়া পিঠাগুড়ি কৰিবলৈ ল'লোঁ তেতিয়া গোটা গোটা বান্ধি গ'ল। তাৰপিছত আমি হাতেৰে সেই লাডুবিলাক ভাঙিলোঁ, ভাঙি পেলাই এতিয়া কাপোৰ এখন দি থৈ দিছোঁ। কি ক'ম নাজানো তাৰ পাছৰ পৰ্যায়টো। আৰু এতিয়া মোৰ ৰুমমেটে কি কৰি আছে মই লাহেকৈ আপোনালোকক অকণমান দেখাম। তোমাক নাই দেখুওৱা, তোমাৰ হাতকেইটাতে এটলিষ্ট দেখুওৱা। নাই হাদিয়া, মোৰ ৰুমমেটৰ বহুত লাজ, তাই নাহে আপোনালোকৰ কেমেৰাৰ আগত। এই দেখিছেনে? এয়া তথাপিও যি হওক আমি ছাকচেছ হ'বই লাগিব। হয় ইফাল নহয় সিফাল, মানে যদি এইটো পিঠা নহয় নহ'লে বেলেগ এটা পিঠা বনাই দিম। আগতে মানে দেখি থাকোঁ আৰু দেই, মাহঁতে আৰু এনেকৈ পিঠাটো বনাই থাকে। তাতে গৈ পেলাই পূৰা উৎপাত কৰোঁ, বনাম। কিন্তু এনেকৈ প্ৰথমৰ পৰা চাউল ভিজাই নিজে এনেকৈ কৰা এক্সপেৰিমেণ্টটো আজি ভাল লাগিছে দেই, কিবা এটা নতুনো লাগিছে। নাজানো আৰু এতিয়া পিঠাটো উঠিলেই হ'ল। আৰু বাকী আলহীও মাতিছোঁ আজি চাহ খাবলৈ। পিঠা উঠক নুঠক আলহী মেইন, আলহীক মাতিমেই, আলহী আহিব। বহুত কষ্টৰ ফলত এইখিনি চাওক ইমান ধুনীয়া হৈছে, বহুত ভাল লাগিছে মনটো। এইটো বোলে থেপ কৰিব নাপায়, সেইকাৰণে ডাইৰেক্ট ঢাকি দিম আমি। এইটো ঢাকি দিলোঁ, গেছটো জ্বলাই ল'লোঁ আৰু তিলখিনি ভাজি লওঁ। মা কৈছে যে তিলটো বেছি ভাজিব নালাগে, অলপ ভাজিব লাগে। তো এইটো অলপ ভাজি পেলাই গ্ৰাইণ্ড কৰি লওঁ। এতিয়া গেছটো চিমত দি ল'লোঁ আৰু তিলখিনি ভাজি লওঁ। এয়া তিল মোৰ ৰুমমেটে লৈ আহিছে কাতি বিহুত মোক পিঠা বনাই খুৱাবলৈ, কিন্তু কিবা এটা মানে বহুত বেছি ব্যস্ততাৰ কাৰণে আমি নোৱাৰিলোঁ তেতিয়া পিঠাটো বনাবলৈ। বিহু গুচি গ'ল, যি হওক বিহুৰ পাছত পিঠাটো খালে এটা সোৱাদটো এটা সুকীয়া হয়। চিমত দি পেলাই অলপ টাইম ভাজি আছোঁ। মিঠৈখিনি এতিয়া ভালছে মোহাৰি আছোঁ। চুৰিখনতে কাটি ল'লোঁ, তথাপিও কিবা গোটা গোটা নিচিনা হৈ থাকে। তো আৰু তিলখিনি গ্ৰাইণ্ড কৰিবলৈ নাপালোঁ, কাৰেণ্ট গুচি গ'ল।
তো কাৰেণ্টৰ কাৰণে অপেক্ষা কৰি আছোঁ, কাৰেণ্ট আহিব আৰু তিলখিনি গ্ৰাইণ্ড কৰি এইখিনি মিলাই দিম। তিলখিনি গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এতিয়া মিলাই দিওঁ। প্ৰথমতে আমি অলপে মানে মিঠৈ দিছোঁ, তাৰপিছত লাগিলে দিম, ধুনীয়াকৈ মিলাই লৈছোঁ। মিছাকৈ লাভ নাই কিন্তু দেই, প্ৰথম যোনটো পিঠা আছিলে সেইটো উঠি নগ'ল, মানে ভাঙি গ'ল। কেনেকৈ মানে পাকটো দিব লাগে একদমেই নাজানিলোঁ, পিঠাটো ভাঙিয়ে গ'ল, সম্পূৰ্ণকৈ ভাঙি গ'ল। আমি দুজনীৰ প্ৰচেষ্টাত এয়া প্ৰথম পিঠাটো আগবঢ়াইছোঁ। এইটো হৈছে ডিজাইন সকলোৱে জোঙা আৰু পিছাই দিয়ে, এইটো চাইডত থৈ দিয়া হৈ গ'ল। ইমান আমাক ধুনীয়া ডিজাইন নালাগে আমাক। ছেকেণ্ড পিঠাটো আগবাঢ়িছে, অকণমান তেল দি দিছোঁ। এয়া দেখিছে নহয়, দুজনী দুটা হৈ গ'ল। বনাই দেখিছে নহয়, এই হাতৰ আঙুলি কি হ'ল, এয়া এতিয়ালৈকে আমি ইমানখিনি বনালোঁ, প্ৰথম হিচাপে বহুতখিনিয়ে ভাল হৈছে। এতিয়া অকলে পৰা নাই বাৰু, দুজনী মিলি কৰি আছোঁ। এইটো অকণ উঠাই দিয়া, তই চাফা কৰি দিম। এই চাফা কৰোঁতে দুখ পালোঁ, মানে পৰিলে হাতত। এইটো ধৰা পিঠা বনাই যদি প্ৰথম পিঠা বনাই যদি নুপুৰে নহ'লে কেনেকৈ মনত থাকিব, হয়নে নহয়? সেইকাৰণে হাত চাত পুৰাই মেলি হ'লেও বনাই আছোঁ। পিঠা ৰেডি। এয়া তাতো আছে বাৰু। ইমানেই আছিলে আৰু বাকী যিমানখিনি থাকি গ'ল মানে তিল আৰু মিঠৈ, তো তাৰ কাৰণে ইয়াত লাডু বনাই থকা হৈছে। টেষ্টটো কেনেকুৱা হ'ব এতিয়ালৈকে খাই চোৱা নাই বাৰু, কাৰণ গৰম হৈ আছে, অকণমান ঠাণ্ডা হ'লে খাই চাম। খাই দিওঁ আৰু পুৰা মজা হৈছে, মজা, পুৰা টেষ্টি। ভিডিঅ'টো কৰাৰ বেলেগ উদ্দেশ্য একো নাই বাৰু, মানে সৰু সৰু কিছুমান মুমেণ্ট আৰু হেপী যিবোৰ মুমেণ্ট সেইবোৰ মানে মেমৰিজবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ, পাছলৈ চাই যাতে ভাল লাগে বা এনেকুৱা কৰিছিলোঁ। তো আজি 3 তাৰিখ হয়, নৱেম্বৰৰ 3 তাৰিখ 2024, 3/11/2024 হয়। আৰু পাছলৈ এইটো চাই হাঁহিম বোলে এনেকৈ পিঠা বনাইছিলোঁ, পিঠা বনাই হাতৰ এয়া অৱস্থা হ'ল, পুৰি মেলি অৱস্থা নাই। তো অকল মই নিজে বনোৱা নাই, মোৰ লগত মোৰ ৰুমমেট আছে, আমি দুজনীৰ চেষ্টাত মানে পিঠা হৈ উঠিলে আৰু বহুত ভাল লাগিছে। এতিয়া মাহঁতক ভিডিঅ'টো চেণ্ড কৰিম, মাহঁতে চাব, মাহঁতেও মানে এক্সাইটেড হৈ আছে যে ছোৱালী পাৰিব নে নোৱাৰে। গতিকে নোৱাৰা কাম একো নাই, চেষ্টা কৰিলে পাৰিব। আজি হয়তো অলপ বেকা বেকিকৈ পিঠাটো হৈছে, কিন্তু পাছলৈ ইয়াতকৈ অকণমান হ'লেও ভাল হ'ব। তো সেয়াই আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকৈ মৰম কৰি যাব। বাই বাই।